নমস্কাৰ বন্ধুসকল, আচলতে এইটো খবৰ দিবলৈ পাই মই অত্যন্ত দুখ অনুভৱ কৰিছোঁ, কিয়নো অসমৰ শিল্পী সমাজলৈ সঁচাকৈ কলাৰ ডাৱৰে আৱৰি ধৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব। ইজনৰ পিছত সিজনকৈ আচলতে যি কণ্ঠশিল্পী মৃত্যু হৈ আছে এই কৰোণা মহামাৰীৰ সময়ত সঁচাকৈ বহুত বেছি দুখ লাগি আছে। বন্ধুসকল, অসমৰ আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী পাৰ্ভিন পৰী, তেখেত আছিল নৱাগতাৰ কণ্ঠশিল্পী। বহুকেইটা নতুন তেখেতে গীতত তেখেতে কণ্ঠদান কৰিছিল আৰু সকলো অসমবাসী ৰাইজে আঁকোৱালি লৈছিল। আৰু সেই পাৰ্ভিন পৰী বহু দিনৰ পৰাই কৰোণাত আক্ৰান্ত হৈ আজি মৃত্যুমুখত পৰে। আৰু বন্ধুসকল, তেখেতৰ কৰোণা হোৱাৰ উপৰিও তেখেতৰ হাৰ্ট প্ৰব্লেমো আছিল আৰু দুয়োটা বেমাৰ লাগিয়ে তেখেতৰ মৃত্যুমুখত পৰিলে। আচলতে খবৰটো বহুতে বেয়া আৰু বৰ্তমান সময়ত জানে বহুতে দুখ প্ৰকাশ কৰিছে অসমৰ কণ্ঠশিল্পীবিলাকে যে কি হ'বলৈ গৈ আছে অসমৰ শিল্পী সমাজ। আৰু বৰ্তমান সময়ত ববিতা শৰ্মাকে ধৰি জুবলি বৰুৱা কৰোণাত আক্ৰান্ত হৈ আছে আৰু তেখেতলোকেও বহুখিনি ভয় কৰিছে আচলতে। আৰু বন্ধুসকল, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে এই নিউজটো গম পায়। আৰু বন্ধুসকল, তেখেতৰ যি আত্মাৰ সদগতি যাতে পায় আৰু আমাৰ যি জুবলি বৰুৱা, ববিতা শৰ্মা এতিয়াও কৰোণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে, তেখেতলোকে যাতে অতি সোনকালে আৰোগ্য হৈ উঠে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। এই ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লৈছোঁ। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে অসমীয়া শিল্পী সমাজক লৈ সকলোৱে প্ৰাৰ্থনা কৰিব পাৰে। ধন্যবাদ। জয় অসম।